নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো বন্ধুসকল, যিসকলে এইবাৰ এইচএছত পাছ কৰিছে আৰু আপোনালোকে স্কুটিৰ কাৰণে কোৱালিফাইড হৈছে, সো আপোনালোকৰ স্কুটিৰ মেৰিট লিষ্টটো কেতিয়া আহিব, আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এইটো ভিডিঅ'ত আমি কথা পাতিম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপুনি যদি এতিয়াও গম পোৱা নাই যে কোনসকলে স্কুটি পাব, আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে, ভিডিঅ'টো আপোনালোকে চেক কৰিব, মই তাত সকলোখিনি বুজাই দিছোঁ। সো আপোনালোকে স্কুটি মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব, কেতিয়া আহিব, বা আপোনালোকে কেনেকৈ গম পাব আপোনালোকৰ নামটো আহিল নে নাই, সো গোটেইখিনি এইটো ভিডিঅ'ত মই আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকে। সো যিসকলে আপোনালোকে স্কুটিৰ কাৰণে কোৱালিফাইড কৰিছে, তো সেইসকলৰ নামকেইটা শ্বৰ্টলিষ্টেড কৰা হ'ব। প্ৰথমে আপোনালোকৰ কাউন্সিলে আপোনালোকৰ নামকেইটা শ্বৰ্টলিষ্টেড কৰিব। ইয়াৰ পিছত আপোনালোকৰ এটা মেৰিট লিষ্ট উলিয়াব। মেৰিট লিষ্টটো আপোনালোকে আপোনালোকৰ স্কুলত গৈ আপোনালোকে লাভ কৰিব পাৰিব, অথবা আপোনালোকে যদিহে মেৰিট লিষ্টটো আউট কৰে, যোৱাবাৰ কিন্তু মেৰিট লিষ্টটো আউট কৰা নাছিলে। প্ৰথমে কিন্তু মেৰিট লিষ্টটো স্কুলতহে দিছিলে। আপোনালোকে যিটো স্কুলৰ পৰা পৰীক্ষা দিছিলে সেইটো স্কুলতহে আপোনালোকৰ মেৰিট লিষ্টটো প্ৰথমে যাব, ইয়াৰ পিছত আউট কৰা হ'ব। সো যোৱাবাৰ কিন্তু ফাৰ্ষ্ট টাইম কিন্তু আউট কৰা নাছিলে, পাব্লিছ কৰা নাছিলে, পিছতহে পাব্লিছ কৰিছিলে। সো ফাৰ্ষ্ট টাইম আপোনালোকে যদি স্কুটিৰ মেৰিট লিষ্টটো বিচাৰে, আপোনালোকৰ যিটো স্কুলৰ পৰা আপোনালোকে পৰীক্ষা দিছিলে সেইটো স্কুলত খবৰ ল'লে আপোনালোকৰ স্কুটিৰ মেৰিট লিষ্টত নাম আহিলে নাই সেইটো আপোনালোকে গম পাব। অথবা আপোনালোকে কিছুদিন ৱেইট কৰাৰ পিছত আপোনালোকে কিন্তু অনলাইনত আপোনালোকৰ মেৰিট লিষ্টটো পাই যাব। সো এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট ওলোৱা নাই। ছেপ্টেম্বৰ বা অক্টোবৰ মাহৰ ভিতৰত কিন্তু আপোনালোকৰ মেৰিট লিষ্টটো ওলাই যাব, আৰু নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত কিন্তু আপোনালোকৰ স্কুটি প্ৰদান দি দিয়া হ'ব। সো এইটোৰ বিষয়ে আপোনালোকে যদি কিবা জানিব থাকে কমেণ্টত জনাব, মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ স্কুটিৰ বিষয়ে কিবা আপডেট জানিব বিচাৰি থাকিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ।